Kanok thaka auto. Good afternoon guys. Episode ko maro. Lagi na ko na melody bro. Watch over. Dunia lagi jadi कैसे? ठीक है से. एकदम ভাল পোৱা নাই মই কণী পিছতে দেখিছোঁ কণী কোপটো লৈ এদিন খাব পাৰিলোঁ এদিন মই মানে নন ভেজ একদম কি ভেজ একদম খাব নোৱাৰোঁ कितना टाइम वेट करेगा आप देखेगा आराम से देखेगा स्नेक पार्कले और तार साइडते और एखन पार्क আছে গোটেইখিনি ভালকৈ চাই যাম আৰু তো আমাক দাদাই লৈ গৈ আছে তো অটো ৰাখাৰ কাৰণে কিবা এটা পইচা লৈছে তাৰপিছত আমি ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ সোমাই আহিয়ে কিবা এটা ভাল লাগি গৈছে পুৰা সোমাই অহাৰ লগে লগে ৱালত পুৰা মানে বাৰ্ড স্নেক সব ইফালে মানে ক্ৰকডাইল সব আঁকা আছে ভাল লাগিছে কিবা সোমাই কিবা পৰিৱেশটো গৰম যদিও মানে গৰমৰ অনুভৱটো হৈছে যদিও কিবা এটা মনটোৱে ভাল লাগিছে চাওকচোন কি ধুনীয়া ধুনীয়া ছবি আঁকিছে মানে পৰিৱেশটোৱে বহুত ধুনীয়া মানে ভাল লাগিছে ইমান চাফা মানে কি ধুনীয়া মানে टिकट कितना है भैया यहाँ का ये चिल्ड्रंस पार्क है नहीं यहाँ का टिकट कितना है टिकट 20 रुपये ओ ये स्नैक ओके ओके ये देखिएगा पास जाएगा अंदर आने में ठीक है ओके बस ये देख लीजिए ये अलग अलग टिकट हाँ 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 अलग अलग ओके ओके आप यहाँ से यहाँ पे रखिएगा এয়া আহি পাই গ'লোঁ বুন্দে নেশ্যনেল পাৰ্ক মানে চেন্নাই আহিছোঁ যেতিয়া অকণমানতো কিবা এটা চাই নগ'লেতো ভাল নালাগিব ন সেইটো কাৰণে এপাক চাব আহিছোঁ এয়া এইফালে পাৰ্কিং আমাৰ অটোখন বোলে ৱেইট কৰিব আমালৈ আমাক যাওঁতে লৈ যাব একেবাৰে ইয়াত ৰখিব সি এয়া আহি আছে তাই চকুকেইটা চাওকচোন চকুকেইটা মোৰ বেমাৰ হৈ আছে কি বেমাৰ আছে তাই বোলে গাটো উইক উইক লাগি আছে বোলে এয়া আমি আহি গ'লোঁ স্নেক পাৰ্ক স্নেক পাৰ্ক ক'লোঁ মই ক'লোঁ স্নেক পাৰ্কৰ কথা ক'লোঁ মানে ইয়াত দুখন পাৰ্ক আছে এখন হ'ল স্নেক পাৰ্ক আৰু ইফালে এয়া চৰাই তৰাইবোৰ থাকে আৰু এতিয়া স্নেক পাৰ্কৰ ভিতৰত আহিছোঁ স্নেক পাৰ্কখন আপোনালোকক দেখাই আছোঁ স্নেক পাৰ্ক আমাৰ য'ত যেনেকুৱা আছে তেনেকুৱাই বাৰু এইটো সাপটো এইটো এই হালধীয়াডাল পাক্কা শুই আছে যে এইটো সাপে নে কি ডাঙৰ সাপ শুই আছে ইও শুই আছে আৰু ইও এনেকৈ শুই আছে চাওক দুইটা হৈ আছে এইটো অলপ বেছি ডাঙৰ এইটো উঠিছে এইটো মাথাটো দাঙিছে এইটো মাথাটো দাঙিছে অকণমান এইটো চাওক এই মাথাটো দাঙিছে দেখিছে কেনেকুৱা আহিছে এইটো হ'ল এলবিনিজম হোৱাট ইজ এলবিনিজম এণ্ড হাউ আৰ এলবিনোছ নেক্সট বৰ্ন কেনেকৈ হয় ইয়াত লিখা আছে ইয়াত লিখা আছে এইফালে আহি আছোঁ ইয়াত মানে গোটেইবোৰ সাপৰে হয় চব সাপেই আছে ইয়াত চব সাপ আছে ইয়াত এইটোত কি আছে এইটোত সাপৰ কিবা ভিজিটৰ্ছ ৱে এইয়া সাপ আছে ইয়াতো এইডাল চা ইয়াত তিনিডালমান আছে এডাল এই ইয়াত দুডাল আছে হ'বলা এডাল সেইডাল চুকত পৰি আছে এইডাল এই বাকীডাল চুকত পৰি আছে এনেকুৱা খাবলৈ মোৰ ভয় লাগে এইটো কোবৰা নাজা কোবৰা এইফালে চাওঁতে ইহঁত গৈ ইয়াত ৰখি আছে ইয়াত এয়া পোৱালি কাছ এই বা এই হোবা ইমান পা কাছ
Average land 3 feet, maximum land to 6 feet. আৰু এইকেইটা ডিষ্ট্ৰিবিউট হয় এইকেইটা জেগাত শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান, নেপাল এণ্ড পাৰ্ট অফ পাকিস্তান। আৰু সিহঁতে ব্ৰেডিং 8 to 12 It will lay a clutch of 8 to 12 eggs in mounds and live later. The eggs will hatch about 60 days. 60 days like going to hurry out. জন্ম হৈ যাব। Itu sa, okomani. Boleh sok. Itu sa. Itu sa pura. Itu sa. Pura kidamo. ইয়াৰ লগত ফটো চালো। এতিয়া এইফালে চাওঁতে চাওঁতে ইহঁত গৈ ইয়াত ৰখি আছে ইয়াত এয়া পোৱালি কাছ এই বা এই হোপা ইমান পা কাছ স্ট্যাচু মারি চা ইফালটো চা ইফালে এইটা শুই আছে এইটা আছে এটাৰ নাম কেইটা কি আমেৰিকান গ্ৰীণ ইগনা এইজনী চাওক এইকেইটাৰ লগত কথা পাতি আছে এইজনী কি কৰিছ তই কি কৰিছ তোৰ ফ্ৰেণ্ডক লগ পাই গ'লি সেই তামিলে বুজি পাব তামিলত পাত এইটোৰ লগত কথা পাতি আছে এইটোৰ লগত কথা পাতি আছে তোৰ ফ্ৰেণ্ডক বাই বাই কৈ দে ইণ্ডিয়ান ৰেড স্নেক নন ভেনমাছ এইটো সাপত নন ভেনমাছ মানে ভেনমে কাম নকৰে নাই এইটো কিবা এটা হয় এইটো বিষ নাইকিয়া খাব বোলা নন ভেনমাছ নহয় নাগ দেৱী নাগ দেৱী কোনা এইয়া গন্নুজি গন্নুক তামোলৰ ডিছ পিনাই থৈ দিছোঁ বিশ্বাস আপুনি কৰিছে আবদাল কৰিছে বিচাৰ মাকো বিচাৰিব দিছোঁ কৈছে পাৰিছোঁ বিচাৰ আবদাল কৰিছে বিচাৰ এইকেইটা ব্ৰইলাৰ দেখিছে গাইছ এইকেইটাক খাবলৈ থৈ দিছে সাপে খাব এইকেইটাক এই ব্ৰইলাৰকেইটা খাব চা সাপে তাত থৈ দিছে দেখিছ এইকেইটা খাব খাবলৈ কাৰণে থৈছে সাপে সিহঁতক পুহিব নেকি তাত আপোনালোকে সাপডাল দেখিছে এইডাল সাপ এই সাপডাল কৰিছে তো বিচাৰ এইটো গাইছ এইটো দেখিছে এইটো ক'ত গ'ল হেৰি হোৱা নাই এইটো কাকলিৰ লগত একেলগে পঢ়িছিলে ই ফেইল কৰি ইয়াতে থাকি গ'ল কাকলি বাহিৰলৈ গুচি আহিলে এইটো তুমি ইয়াৰ লগত মেট্ৰিক একেলগে দিছিলা ন 2013 দুটা মেট্ৰিক একেলগে দিছিলে ই ফেইল কৰিলে এটা থাকিলে তাৰ পাছ কৰি বাহিৰলৈ ওলাই আহিলে নেজডাল চাগৰ আম টোপনি গৈ আছে শুই থাকে সেইটো কাৰণে ই ফেইল কৰিলে সেইটো কাৰণে শুই আছে এইটো এটা ডাঙৰ ঘৰিয়াল ই তোমালোকৰ স্কুলৰ প্ৰিন্সিপাল আছিলে এইটো পানীত এতিয়া গৰম লাগি জেগা পানীত শুই আছে চা হাত কি কনচা না থা সি হাগামতৰ চাগে পানীতে কয় কি মজা লাইফ ন তাৰ তললৈ সোমাই গ'ল
মাথাটো মুখখন সোমাই দিলে তললে লাজ পালে ভাবিছে মোৰ ষ্টুডেণ্ট আহিছে মই এতিয়াতো লাজ পাম নহয় এতিয়া এই হাগামতৰ পানীতে গৈ কি আৰাম চাগে উৎকলকৈ উঠি কৰি যাব নালাগে কি লাইফ ইহঁতৰ এইটো দাঁতকেইটা চা এইটো দাঁতকেইটা চা মুখখন মেলি আছে অ' মাই গড এইটো তোক খাই পেলাব পাৰিব মুখখন দবাই দিলে হেৰি এটা ল'লোঁ থাম দিলে এটা এইকেইটা শুই আছে ক'ৰ পাবা অঁ হাতে চাতে ধৰক গম পাবি এইটো কি কৰিছে চাওক এই অসুৰে কি কৰিছে চাওক ক'ত উঠি লৈছে যেতিয়া ঘূৰিলে খাব গম পাব সেইটো ঘূৰিলে যেতিয়া খাব হৈছে এইটো পানী দিছে সিহঁতক এইকেইটা মস্ত মস্ত শুই আছে এইকেইটা মস্ত মস্ত গাই শুই আছে দেখিছে সিহঁতৰে লাইফ আৰু বন্দী জীৱন কটাইছে এইটো মুখখন মেলি থাকে বাই বাই হা এইটো মুখখন বাই বাই কিয় মেলি থাকে এই মুখখন মেলি থাকে দাঁতৰ বিষ হৈছে নেকি তাৰ দাঁতৰ বিষ হৈছে বুজিছ মুখখন মেলি মেলি থাকে এই দাঁতত বতাহ লগাইছে ঐ আমাৰ তাত দাঁতৰ ডক্তৰ এটা আছে যাবি GMCত গুচি যাবি দাঁতৰ ট্ৰিটমেণ্ট কৰি আহিবিগৈ এইটো এটা বেলেগ টাইপৰ ঘঁৰিয়াল চাওক এইটো বেলেগ টাইপৰ ঘঁৰিয়াল এইটো মুখখন চাওক ইহঁতৰ মুখখন জোঙা জোঙা তো ইয়াত ভাল লাগিল একচুৱেলি মানে বহুত জীৱ জন্তু আছে বহুত বেছি জীৱ জন্তু এইখন পাৰ্কলৈ যোৱাই নাই এখন পাৰ্কতে ইমান টাইম আছে বহুত জীৱ জন্তু আছে ইয়াত ভাল লাগিছে চাই মানে কিছুমান জেগাত কেতিয়াবা নাথাকে ন জীৱ জন্তু এনেই হেৰি কৰি থাকে এনেকুৱা মানে বহুত ভাল লাগিছে ইয়াত বহুত জীৱ জন্তু আছে দেখা পায় অন্ততঃ মানে পইচাটো দি পেলাই গাত নালাগে যে জীৱ জন্তুকেইটা দেখিছোঁ কিছুমানত গ'লে আপোনাৰ কেতিয়াবা আমাৰ জুটো হৈ যায় তেনেকুৱা এই বাঘটো চাব গ'লে বাঘটো নাই জেগাত দেখাই নাপাওঁ হয় বাৰু সিহঁতকতো ডাঙৰ এৰিয়া দিব লাগিব গতিকে ডাঙৰ এৰিয়াত সোমাই থাকে কিন্তু চাৰিওফালে একচুৱেলি মানুহে দেখিব পৰাকৈ ৰাখিব লাগে যাতে দেখে ডাঙৰ এৰিয়া দিয়ক কিন্তু চাৰিওফালৰ পৰা যাতে কোনোবা চাইডৰ পৰা দেখে যাতে এই দুটা এই গোটেই সোপাৰে মাক বাপেক ইহঁত দুটাই হ'ব নেকি আমি এইটো এটা তল পানীত শুই আছে এই দুটা বহুত ঘূৰিয়াল দেখালোঁ দিয়ক হ'ব দিয়ক বেলেগ দেখামগৈ এতিয়া এইখন পাৰ্কত যাওঁ গাইজ এইকেইটা চাওক দেখিছে অকণমানি অকণমানি সাপ টিকলা এই কিন্তু নন ভেনমাছ লিখা আছে আৰু এটা এইটো চাওক এই দেখিছে এই সাপ কোনকেইডাল আপোনালোকে ধৰিব পাৰিছেনে এইকেইডাল সাপ চাওক মাথাটো দেখিছে এইটো মাথা এটা আৰু এটা এই দেখিছে গোটেই এখন এটা ওপৰত সাপ চব পাতত বগাই আছে সেউজীয়া সাপবোৰ গ্ৰীণ ভাইন স্নেক মিল্ডি ভেনমা মাইল্ডলি ভেনমাছ মানে অলপভাৱে বিষাক্ত আৰু পূৰা বিষাক্ত নহয় এইকেইটা চাওক এইকেইটা কেনেকৈ আছে চাওক কাপোৰ আছে মুখত মাস্ক মাৰি দিছিলে কৰোণা টাইমত এয়া নুঠেও এইটো চৰাই এটা আছে হে বহি লৈছিলে মাতি আনি আছোঁ এতিয়া এই মাতি আনোতে আহিছে এতিয়া এইবাৰ ডেড বডি আছে ইয়াত চোৱা বহুত ডেড বডি আছে চোৱা ডেড বডি চব এইবোৰ আছে চব ডেড বডি প্লেটফৰ্ম মানে অজগৰ নেকি অজগৰ হ'ব লাগে এইটো চাওক গৰুটো কেনেকৈ খাই পেলাইছে গৰুটোক খাই পেলালে এইটো গৰুটো পেটৰ ভিতৰত সোমাই থাকে বহুত দিন পিছতহে হেৰি হৈ যায় বহুত দিনলৈ নাখালে হৈ যায় সিহঁতে চাগে এইবোৰ কণী চব কি খাটিছে ই লুটি খাই ই তলৰ চব শুই আছে গোটেই জেগাত টোপনি ইহঁতৰ আমি স্নেক পাৰ্ক চাই পাই গ'লোঁ স্নেক পাৰ্ক চাই আহি পেলাই এতিয়া ইয়াতে আৰু এখন পাৰ্ক আছে লগতে সেইখনত সোমাম এদিন আগত গৈ আছে ইয়াৰ পিছফালে মা আহি আছে ইয়াত সোমাম এতিয়া ইয়াতো এণ্ট্ৰি ফিজ আছে ইয়াতো এণ্ট্ৰি ফিজ দি সোমাব লাগিব আকৌ সোমাওঁ টিকেট লৈ ল'লোঁ চিলড্ৰেনছ পাৰ্ক এইখন বোলে চিলড্ৰেনছ পাৰ্ক ইয়াত মানে একচুৱেলি জীৱ জন্তুবোৰ আছে ইয়াত কি কৰে জানে এডাল্টৰ চাওক 3জনৰ 20 টকাকৈ 60 টকা ল'লে লগত মোবাইল কেমেৰাৰ মানে মোবাইলৰ হেৰিটো লৈ লওক আৰু মানুহটো ফটো উঠাবই চবেই জানে মোবাইল আছে বুলি ভাবি সিহঁতে নুসুধে আৰু 20 টকাটো কাটি দিয়ে ডাইৰেক্ট এয়া এণ্ট্ৰি
এণ্ট্ৰি ফি কোনফালে যাওঁ ভাবিয়ে পোৱা নাই। এইফালেদি এনেকৈ এটা ৰাউণ্ড মাৰি আহোঁগৈ আৰু এইফালেদি গৈ পানী বটলটো ইয়াত ভিতৰলৈ লৈ যাব নিদিয়ে, পানী বটলটো পেলাই থৈ যাব লাগিব। আমি কোনফালে যাওঁ ভাবিয়ে পোৱা নাই, এইফালৰ পৰা এনেকৈ গৈ থাকোঁ। ইয়াত চাওক কি আছে, এইটো ডিয়াৰ হ'বলা। অঁ স্পটেড ডিয়াৰ, সেইয়া দেখিছা, সেই তাত আছে, সেই সোপা হৰিণ সোপা দেখিছে, এইয়া হৰিণ, এই সোপা বা ইমান সোপা হৰিণ আছে, এই সোপা সেইপা ৰেষ্ট লৈ আছে হৰিণ সোপাই। এইটো চিকিউৰিটি হ'বলা বহি আছে ইয়াতে, ইয়াৰ চিকিউৰিটি গাৰ্ড। সেই হৰিণ সোপা চাওক, কত সোপা হৰিণ আছে পুৰা। গৰু আমাৰ গাঁৱত যেনেকৈ আমাৰ ঘৰত গৰু গোহালি আছে, গৰু গোহালিত গৰু সোপা থাকে, তেনেকৈ ইয়াতেতো হৰিণৰ গোহালিটোৰ পিছত গোটেই পৰা হৰিণ সোপা সোমাই আছে চাওক। হৰিণ সোপা সোমাই যে পোৱালি হৰিণ কেইটামান ওলাই আছে। চৰাই চাওক, এইয়া চৰাই, ই চাওক, এবাৰ দেখুৱাই দিয়া প্লিজ, এবাৰ পাখিটো মেলি দিয়া, জালি ধৰি দিয়া এবাৰ। কথা নুশুন বদমাছ। এইটো ওপৰৰ পৰাহে দেখিলোঁ আমি, চাওক পাখি মেলাটো, এইটো ওপৰৰ পৰা পাখি মেলা দেখিলোঁ। এই আছে লৰাই আছে, চাই লৰাই দিয়ে এনেকৈ। অ' আকৌ জপাই দিলে আৰু এইকেইটা চাওক কি ধুনীয়াকৈ আছে। তাৰ পৰা আহিলোঁ, আহি পেলাই আমি ইভিনিং টাইমত দোকান এখনত আহিছিলোঁ। এইটো মণি, এইবোৰ মণি এনেকুৱাৰ পৰা ওলাই আছে।